Hello everyone, মই নিশা নাথে মোৰ নিশাস ওয়াল চেনেলটোলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো আৰু আজি মই ভিডিওটো এইভাবে বনালো কাৰণ আজি মোৰ গোখানীজনীয়ে মানে আমাৰ মাইনাই আজি প্ৰথমবাৰৰ বাবে তাইৰ আইতাকৰ ঘৰত যাব আইতাক মানে মোৰ মাৰ ঘৰত So, তাই যেহেতু এমাহ হৈ গ'ল আমি এই এমাহ যোৱা নাছিলো আৰু আমাৰ তাত মানে গাঁৱলীয়া সভা আহি আছে সেইভাবে ভাবিছো তাইকো লৈ যাওঁ এবাৰ আমাৰ তাৰে সভাত ভগৱানৰ আশীৰ্বাদ দিওঁ সো সেই বিশেষে আজি মই ভিডিওটো আৰম্ভ কৰিছো তো আৰু এয়া মই মোৰ গোখানীজনীক এতিয়া খুৱাই থৈ দিলো আৰু আজি ভিডিওটো আৰম্ভ কৰোতে দুপৰীয়াই হৈ গ'ল কাৰণ যেহেতু মোৰ শাহুমা গৈছে আলু তুলিবলৈ মা গ'ল ঘৰত যাব আজি 3 দিন মান হ'ল আৰু এতিয়া হাজবেণ্ড গৈছে মাহঁতৰ তালৈকে মানে আলু তোলালৈকে আৰু মই এতিয়া বনাই আছো ভাজি তাইক খুৱাই কিনে গা পা ধুৱাই সো ভিডিওটো কৰা হোৱা নাছিল সো এতিয়া কৰিলো কি হয় কি নহয় দেখুৱাই যাম আৰু তাত মাৰ যাই কিনে মাৰো খুব মন বেয়া তাইলৈকে মনত পৰি আছে যেহেতু এমাহ তাইক একদম ওচৰতে পালে আৰু আজি যে যাম আজি মোৰ হাজবেণ্ড আৰু ইয়াৰ শাহুমাৰ খুব মন বেয়া মানে কি হ'ল আমাৰ ঘৰত বহুত বছৰ মানে ল'ৰা ছোৱালী নাছিলে ধৰক মোৰ মাৰো নাছিল বা ইয়াতো নাছিল সো তাইক যেতিয়া পালে এটা আমাৰ মানে কি বুলি কওঁ টাইমটো কেনেকৈ যায় আমি গমে নাপাওঁ গধূলি হ'লে শাহুমাই তাইক মানে দোকানত লৈ থাকে তাইও খুব ভাল পায় ইয়াৰ মাজতে এবাৰ ভাজিখিনিও লাৰি দিওঁ আৰু মা থাকোঁতে মা দেউতা মায়ে তাইক লৈ থাকে সো মানে সেই বস্তুবোৰ এতিয়া যে আজি গুচি যাম আজি এওঁ যাব বিয়াত মাৰ খুব অকলশৰীয়া ফিল হ'ব সো মাক কৈছো মা আপুনিও যাব এদিন তাক থকা কৰি তাইকো পাব এতিয়া তাই একদম কি দুনু মা কি মামা কি ব্লগত কথা কবা তুমিও তাই উঠিব আৰু তো অকণমান পিছত আৰু এতিয়া ভাত আৰু চব্জি হ'ল দালি মায়ে বনাই থৈ গৈছিলে সেইখিনি বনাই এতিয়া মা আহি পালে এৱানি আছে আলু চ' ৰাতিপুৱা কাপোৰ কেইটামান ধুইছিলোঁ মাইনাৰো কাপোৰ আছে সেইখিনি ছাটত নিব আহিছোঁ ছাটত ধুনীয়া ৰ'দ আৰু এয়া আজি আমাৰ ইয়াত নাটক হ'ব নাটকখনৰ নাম হৈছে জুই ইয়াতে পুৰা দুৰ্গা মন্দিৰত হ'ব পেণ্ডেল পুৰা বনাই আছে যোৱাবাৰ ময়ো কৰিছিলোঁ ভৱেন বৰুৱাৰ দেৱতা আৰু এইবাৰ নোৱাৰিলোঁ যিহেতু মাইনা আছে চ' চাওঁ আজি মাৰ ঘৰত যাম চ' এইখনো চাব নাপাওঁ কিন্তু গম পাম কেনেকুৱা হয় আশা কৰোঁ খুব ভাল হ'ব এয়া মই ৰেডি মাইনাকো ৰেডি কৰিলোঁ যাবলৈ বেয়াও লাগিছে ইমান দিনৰ মূৰত যাম ভালো লাগিছে দুখো লাগিছে এনেকুৱা দেখুৱাই থাকিম মাই টিকলিক লৈ আছে যাম বাবে মাৰ মনটো বেয়া আৰু এতিয়া ঘৰ আহি পালোঁ আৰু দেখিলোঁ যে মায়ে আমাৰ গোসানীক আদৰিবলৈ পুৰা চাকি ধূপ ফুল লৈ কিনে ৰেডি হৈ আছে এয়া আমাৰ গোসানী এতিয়া আইতা ককাৰ ঘৰত সোমাই আছে আৰু চবতকৈ ভাল লগা কথা যে এই ঘৰটোতে মই ডাঙৰ হৈছোঁ আৰু এতিয়া মোৰ ছোৱালীও মোৰ ঘৰত আহিছে মই মানে বহুত ভাল লাগিছে কি ক'ম আৰু এতিয়া তাই ঘৰ সোমালে গৃহ প্ৰৱেশ হ'ল আমাৰ গোসানীৰ আজি কেনেকুৱা লাগিব তোমাৰ আজি বেয়া লাগিব বাপেক জীয়েক লৈ যোৱা তাইক নহ'লে তুমি থাকা যাবা তুমি হা আৰু এই মাই তাতেও তাইক চাফা কৰাতে ব্যস্ত থাকে ইয়াতো পুৰা নুনু মা আইতাই চাফু কৰি দিছে মাতো তোমাক
আইতাই চাপু চাপু কৰি দিছে গোসানীক ন আজি আমি আইতা ঘৰত আহিছো মামন আইতা ঘৰত আহিছো মা কেনেকুৱা লাগিছে তোমাৰ বহুত ভাল লাগিছে এই 25 বছৰৰ মূৰত আকৌ সৰু শিশুৰ কান্দোন শুনা পাইছো আৰু মোৰ ঘৰত এই নৱশিশু নাতিনী আহিছে কিমান ভাল লাগিছে মই মানে ভাষাৰে বুজাব নোৱাৰিম 25 বছৰ আগতে মই আছিলো হয় না হয় আৰু এতিয়া মোৰ গোসানী মা আহিছে মোৰ আজি আমাৰ ঘৰত আমি মাক জীয়েক আৰু আমি মাক জীয়েক ট্ৰাইংগল আৰু এয়া চেঞ্জ কৰি ল'লোঁ আৰু বৰমা গুডু মামাহঁত আহিছিলে বাবু আহিছিলে কিন্তু দেখুওৱা নহ'ল এতিয়া আহিছে মাজুত এটা খবৰ ল'ব আৰু মা লৈ আছে টিকলিক আজি চাগে এৰিয়ে নিদিব আৰু তাইও পুৰা মানে ঘৰটো পুৰা নিমি নমৰাকৈ চাই আছে চাওকচোন তাই পুৰা মানে নিমি চিমি মৰা নাই পুৰা চাই আছে অ' গোসানী মাৰ ঘৰ চাইছা এইটো মাৰ ঘৰ মা জন্ম পাইছে ইয়াত তুই মা ঘৰ চাইছা গোসানী বাবা আৰু আজি তাই আহাৰ বাবে এযোৰ আইতাকে দি পঠাইছে কাপোৰ পুৰা পিন্ধাই দিছো এতিয়া আৰু তাৰপিছত তাইৰ লগত ব্যস্ত হৈ থাকিলেও চোৱাৰ ভিডিঅ' কৰা নহ'ল ভাত পানী খাই এতিয়া আমি তিনিওটাই শুইছোঁ তাইৰ মাজত এতিয়া আমাৰ ফালৰ পৰা সকলোকে গুড নাইট আৰু তেনেহ'লে নেক্সট ভিডিঅ'ত লগ পাম টিল দেন বাই বাই টেক কেয়াৰ